মোৰ আগৰ ভিডিঅ'সমূহত আপোনালোকৰ মাজৰ বহু কেইজনে মোৰ ৱালত থকা যি সৰুকে পেপাৰৰ জাপিটো আছে সেইটো কি ধৰণে বনাইছিলো জানিব বিচাৰিছিলে সেইকাৰণে আজি ভাবিলো মই তাকে আপোনালোকৰ আগত দেখুৱাই দিওঁ প্ৰথমে আপোনালোকক যিমান ডাঙৰকৈ জাপিটো লাগে সেই হিচাপত গোলকৈ আপোনালোকে কাগজখন কাটি ল'ব আৰু তাৰ মাজত এটা সৰুকৈ হোল কৰি দিব সৰুকৈ চাৰিচুকীয়া কাগজ এখন লৈ শংকু বা কোণ আকৃতি দি দিলে আপোনালোকৰ প্ৰায় আধা কাম হৈয়ে যাব ইয়াৰ পিছত আপোনালোকে ৰং কৰিব লাগিব ৰংটো আপোনালোকৰ নিজ ইচ্ছামতে কৰিব পাৰিব আপোনালোকে যেনেকুৱা ভাল পায় এই ক্ৰাফটটো মোৰ কাৰণে খুব স্পেশাল কাৰণ এইটো মই শিকিছিলো মোৰ স্কুলত তেতিয়া যেহেতু ডেকোৰেশ্যনৰ ইমান আইটেম এভেইলেবল নাছিলে সেই কাৰণে ঘৰত যি পাইছিলো তাকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিলো এয়া আচলতে মোৰ নিজৰে উদ্ভাৱন বুলি ক'ব লাগিব টেবলেট ষ্ট্ৰিপবিলাকৰ যি পেলনীয়া অংশ থাকে সেইখিনিকে সৰু সৰুকৈ কাটি জাপিটোত লগাই দিছিলোঁ আৰু আজিও মই সেই একেই কৰিলোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব